তো হেল্ল' এভৰিৱান, নমস্কাৰ। মই মহিম বৰ্মন আৰু মহিম আৰ্টছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা নামঘৰৰ কাম কৰা হৈ আছে আৰু নামঘৰটো এয়া আপোনালোকৰ আগত দেখুৱাই আছোঁ। এইখিনি সম্পূৰ্ণ ৰং কৰিব লাগে, গ্ৰিল আছে আৰু পুটিন কাটিব লাগে, গোটেইখিনি ৰং কৰা হ'ব। আৰু এয়া চাওক, আমি নামঘৰত আজি কাম কৰি আছোঁ। এয়া চাওক, দেখাম। আৰু ওপৰখিনি মই কৰি আছোঁ শৰাই, আৰু আপোনালোকক দেখুৱাম। আৰু লগতে পূৰা ভিতৰৰ আমি ৱালবিলাকো প্ৰাইমাৰ ৰং কৰি আছোঁ। এয়া চাওক, পুটিন কটা হৈছে আৰু এতিয়া আমি প্ৰাইমাৰ মাৰি আছোঁ, কালাৰো মাৰি আছোঁ। এই ৰুমত আমি কালাৰো মাৰিছোঁ, পিংক কালাৰ, গোলাপী কালাৰ। চাওক আপোনালোকে, এয়া চাওক। আৰু দৰ্জা খিৰিকী পাল্লাবিলাকতো কৰিছোঁ। চাওক, গোটেইখিনি ৰং আমাৰ একোট একোট হৈছে আৰু আমি ফাইনেল দিয়া নাই এতিয়াও। আৰু এয়া চাওক, দৰ্জা খিৰিকী পাল্লাবিলাক কেনেকুৱা লাগিছে, গল্ডেন ব্ৰাউন দিয়া হৈছে ইয়াতে। আৰু এয়া চাওক, আমাৰ ৰুমৰ ভিতৰত এইটো ৰুমত হোৱা নাই বৰ্তমানলৈকে, ইয়াতো হ'ব। ইয়াত অকল পুটিন কটা হৈছে, এতিয়া আমি প্ৰাইমাৰ মাৰিম। প্ৰাইমাৰ মাৰি এয়া প্ৰাইমাৰ মাৰি আছে আমাৰ হৰলাল বৰ্মন আৰু প্ৰশান্ত বৰ্মনে, পুৰা ব্যস্ত। প্ৰশান্ত একবাৰ হাই কৰ, আরেকবার হৰ কৰ, দেখাই নাপাওঁ। তো আমি পুৰা ব্যস্ত। এনেকৈ নামঘৰটো আমি ৰং কৰি আছোঁ। এইটো এটা নামঘৰ হয় আৰু আপোনালোকক মই দেখুৱাম, আৰ্টখিনি দেখুৱাম। ইয়াতে মই কি কাম কৰি আছোঁ, এইখিনি কাম কৰি আছোঁ। মই ওপৰখিনি শৰাই বনাই আছোঁ, কিন্তু যিহেতু কেমেৰামেন নাই তাৰ কাৰণে অলপ দিগদাৰী হৈছে। অকলে ভিডিঅ' মানে কৰা নাযায়, তথাপিও কৰি আছোঁ। আৰু ৱালবিলাক কৰিব আছে বাকী, আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকক। শৰাইখন এতিয়া মই এইখিনি ইমান কৰি পাইছোঁ। এয়া চাওক তলৰ লুকখিনি, আৰু লাহে লাহেকৈ মই দেখুৱাই দিম। এয়া চাওক, গোটেইখিনি এক কোট কৰি হৈ গৈছে। এতিয়া মই ফাইনেল কৰিম। আৰু এই বিহুৰ ফালিবিলাকত মই এতিয়া কালাৰ ফুল তুলিব লাগিব আৰু আপোনালোকক দেখুৱাই যাম। এয়া চাওক কেনেকুৱা লাগিছে। তো এয়া চাওক, তলৰ পৰা বহুত চাওঁ মানুহ আৰু ভিডিঅ' কলিং কৰি চাই আছে। এইবিলাক পুৰা ব্যস্ত চাৱাত। এয়া চাওক কেনেকুৱা হৈছে। তো ভাল হৈছে বুলি কৈ আছে ইহঁতে। আৰু মই এতিয়া শৰাইখনৰ কাম যিখিনি হৈ গৈছে অলৰেডি, আৰু বাকীখিনি মই কৰিম আৰু আপোনালোকক দেখুৱাই যাম। আপোনালোকে চাই যাওক, মোৰ ভিডিঅ'ত লাগি থাকক। ভিডিঅ'খন অলপো স্কিপ নকৰিব, আৰু সুন্দৰভাৱে মই দেখুৱাই যাম শৰাইখন কেনেকৈ ৰং কৰা হয়। তো গাইজ, নামঘৰৰ কামটো আমি মোটামুটি ফেব্ৰুৱাৰীৰ শেষৰ ফালে কৰিছিলোঁ। তেতিয়া বহুত ঠাণ্ডা আছিল, সেইবাবে মই এনেকৈ জেকেট পিন্ধি কাম কৰিছিলোঁ। আৰু যিহেতু এডিট কৰিব পৰা নাই, মই এতিয়া এডিট কৰি দিছোঁ, আপোনালোকে বেয়া নাপাব আৰু চাই থাকক ভিডিঅ'খন।
তো গাইজ বলক এতিয়া মই ফাইনেল লুকটো আপোনালোকক দেখুৱাই দিওঁ ভিতৰত কেনেকৈ আমি ৰং কৰিলোঁ আৰু আপোনালোকক কেনেকুৱা লাগিল ভিডিঅ'খন আৰু কালাৰবিলাক কেনেকুৱা লাগিল নামঘৰৰ জনাব আৰু এয়া ভিতৰত এনেকৈ পিংক কালাৰ গোলাপী কালাৰ যিটো সেইটো কৰা হ'ল আৰু মই এতিয়া আপোনালোকক ভিতৰৰখিনি দেখুৱাম ভিতৰত আমি এনেকৈ তাতেও গোলাপী কালাৰে কৰা হৈছে আৰু এয়া চাওক গোলাপী কালাৰে কৰা হৈছে আৰু এনেকৈ আৰু বাহিৰৰখিনি আমি এনেকৈ দৰ্জা খিৰিকীখনতো এনেকৈ গল্ডেন ব্ৰাউন কৰা হ'ল আৰু এয়া চাওক গাইজ আৰু ওপৰৰখিনি এনেকৈ আমি ফল চিলিং যে আজিকালি কয় যিবিলাক 2x2 চিলিং একচুৱেলি লগাই দিয়া হ'ল আৰু মই এতিয়া ওলাই আহিলোঁ বাহিৰৰ আৰু তো জনাব গাইজ কেনেকুৱা লাগিল কালাৰবিলাক কেনেকুৱা লাগিছে আপোনালোকক জনাব আৰু এয়া হৈছে আমাৰ শৰাইখন আৰু ধূপদানি আৰু চাকি এনেকৈ আজি সম্পূৰ্ণখিনি ৰং কৰা হ'ল আৰু এয়া চাওক গাইজ ফাইনেল লুক তো আহি আমাৰ নামঘৰটো ৰং কৰা কমপ্লিট হ'ল আৰু এতিয়া আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে আপোনালোকক